সাৱধান, আপুনিও এই পথেৰে অহা যোৱা কৰে নেকি বাৰু? এই দৃশ্য হৈছে হোজাই জিলাৰ ডবকা বনাঞ্চলৰ মাজেদি থকা এই পকী পথেৰে ডিফু অথবা গুৱাহাটী অভিমুখে যাত্ৰা কৰে যান বাহনসমূহে। পুনৰ উল্লেখ কৰিছোঁ, এই দৃশ্য হৈছে হোজাই জিলাৰ ডবকা বনাঞ্চলৰ মাজেদিয়ে পাৰ হৈ গৈছে পকী পথ আৰু এই পথে গুৱাহাটী, হোজাই, নগাঁও অথবা কাৰ্বি আংলঙলৈ যান বাহনসমূহ আহ যাহ কৰে। আৰু এই দৃশ্য হৈছে হোজাই জিলাৰ ডবকা বনাঞ্চলৰ। এয়া আমাৰ কেমেৰাত বন্দী হৈছে কেনেদৰে বনাঞ্চলৰ পথ পাৰ হৈছে এজাক বন্যহস্তীয়ে। ভয়াৱহ দৃশ্য। আপুনিও এই পথেৰে যাত্ৰা কৰে নেকি বাৰু? যদি কৰে তেন্তে অতি সাৱধানেৰে এই পথেৰে যাত্ৰা অব্যাহত ৰাখক, কাৰণ আপুনিও মুখামুখি হ'ব পাৰে এজাক বন্যহস্তীৰ। ইতিমধ্যে দেখা গৈছে যে বহুকেইখন বাহন দুয়োপিনে আবদ্ধ হৈ পৰিছে বন্যহস্তীয়ে পথ পাৰ হোৱাৰ সময়তে। আনহাতে পৰিবহণ বিভাগেও এই স্থান পাৰ হোৱাৰ সময়ত বিভিন্ন সময়ত দেখা যায় যে পৰীক্ষা নিৰীক্ষা কৰা হয়, দ্ৰুত বেগত যান বাহন চলাচল কৰে। সেয়ে আপুনি পৰিবহণ বিভাগৰ নিয়ম, বন বিভাগৰ নিয়ম পালন কৰি এই পথেৰে যাতে যাত্ৰা আৰম্ভ কৰে। পুনৰ উল্লেখ কৰিছোঁ, সাৱধানতা অৱলম্বন কৰক, সুৰক্ষিত যাত্ৰা অব্যাহত ৰাখক। এই দৃশ্য হৈছে হোজাই জিলাৰ ডবকা বনাঞ্চলৰ। এই পথেৰেই আপুনি গুৱাহাটী, হোজাই, নগাঁও অথবা ডিফু, ডিমাপুৰ বা আন ৰাজ্যলৈ যাতায়াত অব্যাহত ৰাখিব পাৰে। এই পথ হৈছে হোজাই জিলাৰ ডবকা বনাঞ্চলৰ। আপুনিও যাত্ৰা কালত মুখামুখি হ'ব পাৰে এজাক বন্যহস্তীৰ, কাৰণ এই পথেৰে বন্যহস্তীয়ে পথ ইপাৰ সিপাৰ হয়, দুয়োপিনে বনাঞ্চল। গতিকে যাত্ৰা অব্যাহত ৰাখক, সুৰক্ষিত থাকক। পুনৰ উল্লেখ কৰিছোঁ, এই দৃশ্য হৈছে হোজাই জিলাৰ ডবকা বনাঞ্চলৰ। পৰিবহণ বিভাগ আৰু বন বিভাগৰ নীতি নিয়ম মানি এই পথেৰে যাত্ৰা অব্যাহত কৰক, কাৰণ এই পথত ইলিফেণ্ট কৰিডৰ বুলি কোৱা হয়। বিভিন্ন স্থানত ইলিফেণ্ট কৰিডৰ আছে, যি স্থানসমূহত বন্যহস্তীয়ে পথ পাৰ হয়। পুনৰ উল্লেখ কৰিছোঁ, হোজাই জিলাৰ ডবকা বনাঞ্চল হৈ যদি আপুনি ডিফু, ডিমাপুৰ যাত্ৰা আৰম্ভ কৰিছে বা ডবকা বনাঞ্চল হৈ যদি আপুনি এই পথেৰে গুৱাহাটী, হোজাই, নগাঁও অভিমুখে যাত্ৰা আৰম্ভ কৰিছে, তেনেহ'লে এতিয়াৰে পৰা সতৰ্ক থাকক, সাৱধানে এই পথ আগবাঢ়ক এই পথেৰে, কাৰণ যিকোনো মুহূৰ্তত আপুনিও মুখামুখি হ'ব পাৰে বন্যহস্তীৰ জাকৰ সৈতে। এয়া চাওক, দুয়োপাৰে যান বাহন ৰৈ আছে, এজাক বন্যহস্তী পাৰ হৈছে এই পথেৰে, দুয়োপিনে যান বাহন ৰৈ আছে। শ যাত্ৰী কথমপি প্ৰাণ ৰক্ষা বুলি ক'ব লাগিব, কাৰণ যিকোনো মুহূৰ্তত ভয়াৱহ ঘটনা সংঘটিত হ'ব পাৰে। সেয়ে আপুনি অতি সতৰ্কতাৰে, যিহেতু বনাঞ্চলৰ মাজেৰেই পকী পথ, গতিকে অতি সাৱধানে সতৰ্কতাৰে আৰু পৰিবহণ বিভাগ আৰু বন বিভাগৰ নীতি নিৰ্দেশনা মানি চলি এই পথেৰে যাতে যাত্ৰা আৰম্ভ কৰে। পুনৰ উল্লেখ কৰিছোঁ যে এই দৃশ্য হৈছে হোজাই জিলাৰ ডবকা বনাঞ্চলৰ মাজতেই আছে ইলিফেণ্ট কৰিডৰ, কেইবা স্থানত আছে। গতিকে এই পথেৰে যাত্ৰা কৰোঁতে যাতে আপুনি সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰে, কাৰণ এলিফেণ্ট কৰিডৰেদি এলিফেণ্ট, হাতীৰ জাক, বন্যহস্তীৰ জাক পাৰ হ'ব। গতিকে যিকোনো মুহূৰ্তত আপুনি ভয়াৱহ ঘটনাৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিব সাৱধান আৰু সতৰ্কতাৰে এই পথত যাত্ৰা আৰম্ভ কৰিলে। পুনৰ উল্লেখ কৰিছোঁ, হোজাই জিলাৰ ডবকা বনাঞ্চলৰ দৃশ্য এয়া। এজাক বন্যহস্তী এলিফেণ্ট কৰিডৰেৰে পাৰ হৈ গৈছে, পথ ইপাৰ সিপাৰ হৈছে, মাজৰ পকী পথ হৈছে। আপুনি যদি যাত্ৰা আৰম্ভ কৰিছে গুৱাহাটী, হোজাই অথবা নগাঁৱলৈ, অথবা আপুনি যদি যাত্ৰা কৰিছে ডিফু, ডিমাপুৰ অথবা আন ৰাজ্যলৈ, এই পথেৰে আপুনি যাত্ৰা অব্যাহত ৰাখিব লগা হৈছে। আৰু এই পথৰ কেইবা স্থানত আছে এলিফেণ্ট কৰিডৰ, বন্যহস্তীয়ে ইপাৰ সিপাৰ হয়, দুইপিনে বনাঞ্চল। গতিকে পুনৰ উল্লেখ কৰিছোঁ যে এই পথেৰে যাত্ৰা
কৰোঁতে অতি সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰিব আৰু পৰিবহণ বিভাগ আৰু বন বিভাগৰ নীতি নিৰ্দেশনা মানি চলি যাতে যাত্ৰা আৰম্ভ কৰে।